আমি সকলোৱে জানো যে এপ্ৰিল মাহৰ 1 তাৰিখটো মূৰ্খৰ দিন হিচাপে অভিহিত কৰা হয়। এই দিনটোতে বহুতে উৰাবাতৰি প্ৰচাৰ কৰি ধেমালিৰে ইজনে সিজনক মূৰ্খ বনোৱাৰ চেষ্টা কৰে। ইটালী, ফ্ৰান্স আৰু বেলজিয়ামত শিশু আৰু বয়সস্থসকলে পৰম্পৰাগতভাৱে ইজনে সিজনৰ পিঠিত কাগজৰ ফুল লগাই দিয়ে আৰু স্থানীয় ভাষাত এপ্ৰিল মাছ বুলি চিঞৰে। ইতিহাসৰ পাত লুটিয়ালে ভিন্ন দেশত এপ্ৰিল ফুল পালনৰ কথা ভিন্ন ধৰণে পোৱা যায়। আটাইতকৈ প্ৰচলিত কাহিনীটো হৈছে ষষ্ঠদশ শতিকাৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ 1 জানুৱাৰীত নৱবৰ্ষ পালন। কাহিনীটো আছিল এনেধৰণৰ: ষষ্ঠদশ শতিকাৰ মাজভাগৰ কথা। তেতিয়া ফ্ৰান্সৰ ৰজা আছিল চাৰ্লছ। সেই সময়ত ফ্ৰান্সৰ বছৰ গণনা কৰা হৈছিল এপ্ৰিল মাহৰ পৰা, অৰ্থাৎ 1 এপ্ৰিল আছিল বছৰৰ প্ৰথম দিন। সেই দিনটো নৱবৰ্ষৰ প্ৰথম দিন হিচাপে গণ্য কৰা হৈছিল। ফ্ৰান্সবাসীয়ে সেইদিনা ৰং ৰহস্য কৰিছিল। সেই সময়ত ফ্ৰান্সত এটা প্ৰথা আছিল। প্ৰথাটো হ'ল বছৰৰ প্ৰথম দিনা ফ্ৰান্সৰ প্ৰতিজন প্ৰজাই ৰজাক নৱবৰ্ষৰ উপহাৰ দিব লাগিব। উপহাৰ দিয়াটো আছিল বাধ্যতামূলক। যিয়ে উপহাৰ নিদিয়ে তেওঁক শাস্তি বিহা হৈছিল। সেয়েহে ইচ্ছা নাথাকিলেও সকলো প্ৰজাৰ ৰাজপ্ৰসাদলৈ যাব লগাত পৰিছিল। কিন্তু 1564 চনৰ 1 এপ্ৰিলৰ পৰা কথাটো বেলেগ হ'ল। ৰজা চাৰ্লছে ঘোষণা কৰিলে যে আজিৰ পৰা জানুৱাৰী 1 তাৰিখৰ পৰাহে আৰম্ভ হ'ব নতুন বছৰ। ৰজাৰ কথা শুনি প্ৰজাৰ বৰ খং উঠিল। ইমান দূৰ দূৰণিৰ পৰা ৰজালৈ উপহাৰ লৈ আহিছে, এতিয়া কিয় ঘূৰি যাব? প্ৰজাৰ খং ক্ৰমে বিক্ষোভলৈ পৰিণত হ'ল। ৰজাৰ নতুন নীতি প্ৰতিবাদ কৰিবলৈ সকলো প্ৰজাৰ ৰাজপ্ৰসাদৰ ফালে আগবাঢ়িল। প্ৰজাৰ বিক্ষোভ দেখি ৰাজপ্ৰসাদৰ এজন কৰ্মচাৰীয়ে আগবাঢ়ি আহি উত্তেজিত জনতাক উদ্দেশ্যি ক'লে, ৰাইজ, আপোনালোক অলপ ধৈৰ্য ধৰি মোৰ কথা শুনক। ৰজাই আপোনালোকৰ মংগলৰ কাৰণে নতুন আদেশ ঘোষণা কৰিছে। ৰাইজ, 1 জানুৱাৰীত নতুন বছৰ আৰম্ভ হ'ব আৰু সেইদিনা প্ৰজাই ৰজাক উপহাৰ নিদিলেও হ'ব। প্ৰজাই মন দি কৰ্মচাৰীজনৰ কথা শুনিলে। এৰা, কথাটো দেখোন প্ৰজাৰ ভালৰ কাৰণে হৈছে। অলপ পাছতে বিক্ষোভ হাম কাটিল। প্ৰত্যেকে ভাবিলে তেওঁলোকে ৰজাৰ বিৰুদ্ধে থিয় দি মূৰ্খামিহে কৰিলে। ৰজা চাৰ্লছে প্ৰত্যেককে দেখোন মূৰ্খ কৰি পেলালে। সেই দিনাৰ পৰাই এপ্ৰিল মাহৰ 1 তাৰিখটো মূৰ্খৰ দিন হিচাপে পৰিগণিত হয়। কোনোবাই কয় অল ফুল ডে বা সকলো মূৰ্খৰ দিন, কোনোবাই কয় এপ্ৰিল ফুল। এইদৰে 1564 চনৰ পৰাই আজিলৈকে 1 এপ্ৰিল দিনটো মিছা কথা কোৱা দিন হিচাপে উদযাপিত কৰি আহিছে। ফ্ৰান্সত জন্ম হলেও এপ্ৰিল ফুলক ইংৰাজসকলে সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তোলে। বন্ধু বান্ধৱীসকল, এপ্ৰিল ফুল কাহিনীটো শুনি কেনে লাগিল নিশ্চয় কমেন্ট কৰি জনাব। আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে ধন্যবাদ।